হেল্ল' গাইজ স্বাগতম দ্যাটছ ৰুমি ভাইবছ। তো মই আজি ৱৰ্ক ফ্ৰম হোম জবৰ বিষয়ে আলোচনা কৰিম। তো বহুতে মোক কৈ আছিল এইটোৰ ওপৰত ভিডিঅ' বনাবলৈ। তো আমি কেনেকৈ ঘৰৰ পৰা আমি টকা ইনকাম কৰিব পাৰোঁ, যে বিং এ ষ্টুডেণ্ট অৰ এ হাউচৱাইফ আমি কেনেকৈ টকা মানে ঘৰত বহিয়ে মোবাইলেৰে টকা ইনকাম কৰিব পাৰোঁ বা অনলাইনত চ'ৰ্চৰ পৰা আমি টকা ইনকাম কৰিব পাৰোঁ। তো ভিডিঅ'টো মিছ নকৰিব, শেষলৈকে চাই থাকিব আৰু শেষত বহুত ভাল ভাল কিবা দিছোঁ। তো প্ৰথমতে আমি 10টা আলোচনা কৰিম তাৰপিছত কেইটামান গুৰুত্বপূৰ্ণ যিটো ইম্পৰ্টেণ্ট হয় মানে শেষত মই এইকেইটা দিছোঁ, এইকেইটা যাব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথমতে আপুনি অনলাইন টিউটৰ হিসেবে কাম কৰিব পাৰে। যদি আপুনি কিবা শিকাব খোজে বা কিবা শিকাত পাৰ্গত আছে, এইটো বিষয়ত আপুনি এটা ইউটিউব চেনেল খুলি তাত আপুনি ইয়াৰ বিষয়ে আপুনি কি কৰিব পাৰে, টিচিং দিব পাৰে বেলেগক, কলেজ ষ্টুডেণ্ট বা কিছুমান কিডছ আছে হাই স্কুলৰ বা এলিমেণ্টাৰী এডুকেশ্যনত দিব পাৰে। তাৰপিছত 2 নম্বৰ সাৰ্চ ইঞ্জিন এভলিউশ্যন। তো সাৰ্চ ইঞ্জিনৰ ভিতৰত গুগল আৰু বিং ৰিলে এটা ফেচবুকৰ আপডেট কৰিবলৈ দিয়া হয় মানে অলগৰিথমত। এইটোত আপুনি কাম কৰিব পাৰে, মানে ফিডবেক দিয়া হয় কেনেকুৱা যে কি হৈছে, এনেকুৱাত আপুনি এই কাম কৰিব পাৰে। 3 নম্বৰ ছ'চিয়েল মিডিয়া মেনেজাৰ। আপুনি যদি মানে ছ'চিয়েল মিডিয়াত থাকে, মানে আমি বহুতেই জানো যে ছ'চিয়েল মিডিয়াত সকলোৱে বেছিভাগ টাইম স্পেণ্ড কৰে, যেনে ফেচবুক, ইনষ্টাগ্ৰাম, স্নেপচেট। তো আপুনি ইয়াত এই হিচাপে কাম কৰিব পাৰে। 4 নম্বৰটো আছে ফ্ৰিলেন্স ৰাইটাৰ। আপুনি ৰাইটিঙত যদি মানে ভাল পায় তেনেহ'লে এইটোত আপুনি কাম কৰিব পাৰে। ৰিজুম ৰাইটাৰ আপুনি বেলেগৰ ৰিজুম যদি মানে ৰাইটিং কৰি দিয়ে ভাল এটা কোম্পানীত চাকৰি পাবৰ কাৰণে, এইটোতো আপোনাক হেল্প কৰিব। মানে ৰিজুম ৰাইটিং কৰাত আপুনি অনলাইনত এইবিলাক কৰিব পাৰে, ৰিজুম ৰাইটিং। আৰু নেক্সটটো হ'ল আপোনাৰ 6 নম্বৰ ট্ৰেন্সক্ৰিপশ্যন আপোনাৰ মানে কি মানে এটা ৰিকৰ্ডিং মানে ট্ৰেন্সক্ৰিপশ্যন ৰিকুৱেৰ টু লিচেন অডিঅ' ৰেকৰ্ডিং ৰাইট দেম ডাউন। মানে তোমাক আপোনাৰ এটা অডিঅ' দিব, এইটো আপুনি মানে ৰাইটিং কৰি দিব লাগিব। তো ফ্ৰিলেন্স ৱেব ডিজাইনাৰ, এইটো ৱেব ডিজাইনাৰৰ পৰে। ভাৰ্চুৱেল ৰিক্ৰুটাৰ কি হয়, আপুনি যেনে লিংকডইন বা কিবা জবৰ যিবিলাক এপ থাকে, ইয়াৰ আপুনি মানে চিলেকশ্যনৰ কাৰণে আপোনাক এটা লোৱা হয়, এইটোত আপুনি কৰিব পাৰে। বা অনলাইন ইনফ্লুৱেঞ্চাৰ হ'ব পাৰে। আজিকালিতো এইটো মানে চলি থাকে বেছিভাগ অনলাইন ইনফ্লুৱেঞ্চাৰৰ, এইটো কাম বেষ্ট হয়। এইটো যদি আপুনি ষ্টুডেণ্টবিলাকৰ বেছি ভাল হয়, পডকাষ্ট বা ব্লগ বনাই আপুনি ইয়াৰ পৰাও টকা ইনকাম কৰিব পাৰে। তো আমি কণ্টেণ্ট ৰাইটাৰ হ'ব পাৰে, যেনে ব্লগিং ৰাইটিং, ৱেব পেজ ৰাইটিং, ষ্টৰি ৰাইটিং, আপুনি কণ্টেণ্ট ৰাইটিং কৰিব পাৰে। ট্ৰেভেল এজেঞ্চি হ'ব পাৰে, ট্ৰেভেল এজেঞ্চি যে আপুনি ইয়াত যাব ভাল পায় নেকি, ইয়াতে ভাল পায় নেকি, মানে এইবিলাক কৰিয়ে আপুনি মানে ৱেবছাইটত দিব আৰু ইয়াৰ লগত কণ্টেক্ট কৰিয়ে টকা ইনকাম কৰিব পাৰে অনলাইনত। তো এইটো এটা বেষ্ট হয়, ঘৰত বহি আপুনি পাব। ইয়াতে মই দিছোঁ ৱেব পেজবিলাক, যেন GoDaddy হষ্টিং কেন হেল্প ইউ গেট চিপাৰ, এইবিলাক আছে, GoDaddy এইবিলাক আছে। যেন ইউটিউবাৰ হ'ব পালে আপুনি ইউটিউবাৰ বোলে আপুনি জানেই, যিমান ডাঙৰ ইউটিউবাৰ আছে, মিষ্টাৰ বিষ্টটো মানে পৃথিৱীৰ নম্বৰ 1 ইউটিউবাৰ হয়। আমাৰ ভাৰতৰো যেনেকুৱা আছে ভুৱন বম, আশিষ কেৰি মিনাটি, এইবিলাকতো ডাঙৰ মানে ইউটিউবাৰ হয়। যেনেকৈ আপুনি এনেকৈ ইউটিউবত আপুনি কেৰিয়াৰ ষ্টাৰ্ট কৰিব পাৰে। ইউটিউবটো ভাল হয়, আপুনি মানে টাইম স্পেণ্ড কৰি আছে মোবাইলত, এইটো আপুনি কৰিব পাৰে। যেনে ব্লগিং বনাব পাৰে, আপুনি ব্লগ ষ্টাৰ্ট কৰিব পাৰে। তাৰপিছত ইংলিছ যদি আপুনি পাৰ্গত হয় ইংলিছত, ইংলিছ টকিং আপুনি শিকিব পাৰে ল'ৰা ছোৱালীক, মানে VV Kid এইবিলাক এপ আছে, কি আছে অনলাইন কি আছে, ইয়াতে আপুনি শিকাব পাৰে। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।